মানে 80000 দিলে এখন গাড়ী দি দিব হয় 14 গাড়ী বিশেষকৈ এইটো মাহত মই আপোনাৰ হেৰি এটা অফাৰ দি আছো মানে গাড়ীৰ দাম যিমানেই হওক বন্দবস্ত কৰাৰ পিছত মই 10000 এটা ডিসকাউন্ট দিম মানে গাড়ী কাম না খালি তেল ভৰাব আৰু চলাব খালি তেল ভৰাব গাড়ীখন ইমান ফ্ৰেছ হয় মানে যদি কোনোবা যদি গ্যাৰান্টি ওয়াৰেন্টি বিচাৰে মই গোটেই গাড়ী দিব পাৰিম গোটেই গাড়ী ওয়াৰেন্টি আৰু গ্যাৰান্টি দুইটা দিব পাৰিম মানে তো আমি আজি আহিছো নগাঁৱত থকা জেএম মটৰছত নগাঁৱৰ ঢিং ৰোডত একদম ঢিং ৰোডৰ কাষতে আছে একদম ৰাস্তাৰ লগতে আছে জেএম মটৰছ আৰু ইয়াৰ এড্ৰেছটো যদি জানিবলগীয়া আছে আমাৰ দাদাৰ পৰা সুধিম ইয়াৰ পাৰফেক্ট এড্ৰেছটো আমি জনাম আৰু ইয়াতে ফাইনেন্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে নে নাই কিমানৰ পৰা গাড়ী ষ্টাৰ্ট হৈছে আৰু কিমানত আপুনি ফাইনেন্স কৰি লৈ যাব পাৰিব সকলোবোৰ তথ্য জনাই যাম গতিকে ভিডিঅ'টো থাকিব লাগিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি আহিছোঁ জেএম মটৰছৰ স্বত্বাধিকাৰী দাদাৰ ওচৰত আহিছোঁ দাদা নমস্কাৰ ভালে আছে ভাল প্ৰথমতে আপোনাৰ শুভ নামটো জনাই দিব আৰু ইয়াৰ এড্ৰেছটো জনাই দিব মোৰ নাম জহিৰ ইছলাম হয় জেএম মটৰছৰ অনাৰ হয় মই আৰু খবৰগাঁও ঢিং ৰোড মেট্ৰ' স্কুলৰ ওচৰত মোৰ ডিলাৰখন হয় আপুনি কন্টেক্ট কৰিলে মোক ইয়াতে পাই যাব ডিলাৰত পাই যাব হয় কন্টেক্ট নাম্বাৰ দিয়া আছে স্ক্ৰীনত যদি আপোনাৰ এড্ৰেছত অসুবিধা হৈছে বা গাড়ী বুক কৰিবলগীয়া আছে গাড়ী পছন্দ হৈছে আপুনি কন্টেক্ট নাম্বাৰত কন্টেক্ট কৰি ইয়াত গাড়ী বুক কৰিব পাৰে গাড়ী অনলাইনতো পাৰিব বুকিং কৰিব পাৰে সব সুবিধা আছে এক্সচেঞ্জৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা আছে আপোনাৰ লোনৰ সুবিধা আছে কেছত লোৱাৰ সুবিধা আছে সব সুবিধা এভেইলেবল আছে আৰু প্লাছ বিশেষকৈ এইটো মাহত মই আপোনাৰ হেৰি এটা অফাৰ দি আছো মানে গাড়ীৰ দাম যিমানেই হওক বন্দবস্ত কৰাৰ পিছত মই 10000 এটা ডিসকাউন্ট দিম মানে গাড়ীৰ দাম যিমানেই হওক গাড়ী যেতিয়া বুকিং হৈ যাব সব বন্দবস্ত হৈ যাব যেতিয়া আপুনি মানে 10000 এটা টকা মানে ডিসকাউন্ট দিব তাৰ উপৰিও ন তো গাড়ী ইয়াত বুকিং হৈ গলে গাড়ী আপোনাৰ আপুনি লৈ যাবলৈ ৰেডি হৈ গল তাৰ পিছতো আপোনাক 10000 টকা ইয়াত ডিসকাউন্ট কৰিব এইটো মাহতো ভাল অফাৰ দিয়া হৈছে গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰক গাড়ী বুক কৰক কিয়নো এনে ধৰণৰ অফাৰ খুব কম আহে বেছি দেৰি নকৰো ইয়াৰ এড্ৰেছ যদি জানিবলগীয়া যদি ইয়াৰ এড্ৰেছ ল'বলৈ অসুবিধা হৈছে কল কৰক আপোনাক ভালকে জনাই দিয়া হ'ব তো আজি কোনখন দেখাব গাড়ী কথা আজি ফাৰ্ষ্ট এই সুটখন দেখাই দিও 2015 লাষ্টৰ গাড়ী BXI মডেল হয় এখন পেট্ৰল 5 গাড়ী হয় গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ী কোনো ডেন্টিং নাই আৰু আপোনাৰ গাড়ীখনৰ ৰানিংও আছে 43 ৰানিং 1000 টায়াৰ দেখাই দিয়ে টায়াৰৰ কণ্ডিচন ধুনীয়া হৈ আছে এটা আস্কিং কিমান ৰাখিছে আস্কিং প্ৰাইচ 360 আস্কিং ৰাখা হৈছে আৰু ইয়াৰ কণ্ডিচন বহুত ভাল হৈ আছে গাড়ী কণ্ডিচন ভাল হৈ আছে আপোনাৰ সিট কভাৰ টায়াৰ এইবিলাক সব চাই দিব হয় ভিতৰত দেখাই দিয়ক হয় ভিতৰৰ কণ্ডিচন চাব পাৰিছে একদম ফ্ৰেছ হৈ আছে একদম ফ্ৰেছ হৈ আছে সকলোবোৰ আপুনি গাড়ী চলাব খালি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং আপুনি পাই যাব সকলোবোৰ ফেচিলিটিজ গাড়ীত আছে ন মিউজিক সিস্টেম একদম ৰানিং হৈ আছে সব ৰানিং হৈ আছে এসি পাৱাৰ সিটিং পাৱাৰ উইণ্ডো সব ওকে হৈ আছে সব ওকে আমি পুৰা তেল ভৰাব চলাব হয় একদম সিল ইঞ্জিন হয় সিল একদম ইঞ্জিন খুলি দেখুৱাই দিয়া হৈছে আপুনি আহিব লাগে যদি এক্সপাৰ্ট লগত লৈ আহে আপুনি লৈ যাব পাৰে আৰু গাড়ী একদম পৰীক্ষা কৰক গাড়ী ভিতৰত চাব পাৰে কণ্ডিচন বহুতে ধুনীয়া হৈ আছে ইমান ধুনীয়া কণ্ডিচন গাড়ী ৰখা নহয় একচুয়ালি বহুত ধুনীয়া কণ্ডিচন গাড়ী হৈ আছে গাড়ী একদম ওকে হৈ আছে আস্কিং প্ৰাইস কিমান আকোৱা কৰিব 360 হয় 360 হয় আৰু প্লাস মই কলো নহয় অফাৰ এটা আছে ইয়াৰ মাহলে ফাইনান্সত ললে 150 ডাউন পেমেন্ট দিলে ওলাই যাব 1.5 লাখ টকা দিলে আপুনি ফাইনান্স কৰি ওলাই যাব পাৰিব আৰু কোনোবাদি যে কেছত লব আৰু কোনোবাদি এক্সচেঞ্জত লব পাৰিব সকলোবোৰ সুবিধা আছে ন এক্সচেঞ্জ কেছত আকৌ ফাইনান্সত সকলোবোৰ সুবিধা এভেইলেবল আছে ল'ব পাৰে নেক্সট এখন গাড়ী দেখাই দিয়ক এইখন গাড়ী এইখন হয় আপোনাৰ 2019 মডেল ডিজায়াৰ হয় নিউ মডেল ডিজায়াৰ হয় এখন 2019 মডেল 2019 মডেল ফাৰ্স্ট ওনাৰ গাড়ী হয় গাড়ী একদম আপোনাৰ A1 কন্ডিশন হৈ আছে টায়াৰ চাই আদি কৰি ভিতৰৰ কন্ডিশন লৈ একদম ধুনীয়া কন্ডিশন হৈ আছে বহুত ভাল কন্ডিশন ভিতৰৰ কন্ডিশন দেখাই দিয়ক এখন ষ্টেণ্ডাৰ্ড কালাৰ হয় বহুত ধুনীয়া কালাৰ হয় দামী কালাৰ হয় আকৌ গাড়ী বহুত ধুনীয়া হৈ আছে লকটো 560 ভিতৰৰ কন্ডিশন দেখাই দিয়ক ভিতৰৰ কন্ডিশনটো দেখাই দিও 560 আস্কিং ভিতৰৰ কন্ডিশন চাব পাৰিছে একদম ফ্ৰেশ লুক ভিতৰত আপুনি এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সকলোবোৰ ৰানিং পাব কোনো ধৰণৰ BXI মডেল হয় কোনো ধৰণৰ অসুবিধা নাই আপুনি সুবিধা আছে আপোনাৰ ইয়াত গাড়ীৰ একদম ওকে গাড়ী টায়াৰৰ পৰা আদি কৰি গাড়ীৰ পেইন্ট একদম অৰিজিনাল হৈ আছে অৰিজিনাল পেইন্টৰ গাড়ী অৰিজিনাল পেইন্ট একদম আৰু কালাৰটো বহুত খুবেই ধুনীয়া কালাৰ বনেটটো চাই লওক আপোনাৰ ইঞ্জিনটো চাই লওক ফ্ৰেছ হৈ আছে একদম এখন গাড়ীৰ ইঞ্জিন দেখাই দিয়া হ'ব আপোনাক যদি গাড়ী সব গাড়ী ইঞ্জিন চাই ল'ব হয়
যদি আপোনাক ভাল গাড়ী লাগে আপুনি ভিডিঅ'ৰ থ্ৰুৰেও বহুত এটা ইনফৰমেশ্যন ল'ব পাৰে, যিহেতু ইয়াত ইঞ্জিন খুলি দেখাই দিয়া হৈছে, বনেট খুলি দেখাই দিয়া হৈ আছে, চাব পাৰে কণ্ডিশ্যন গাড়ীৰ। 2019 গাড়ী হয়, কিন্তু আপোনাৰ ধৰক এইটো 22 গাড়ী বুলি ক'ব পাৰিব আপুনি, ইমান ধুনীয়া কণ্ডিশ্যন হৈ আছে। হয়, খুবেই ধুনীয়া, ভিতৰৰ কণ্ডিশ্যন একদম খুবেই ধুনীয়া হৈ আছে আৰু বহুতে মেইনটেইন কৰি ৰখা হৈছে, মেইনটেনেন্স কৰি ৰখা হৈছে, মেইনটেইন কৰা হৈছে গাড়ী একদম ওকে হৈ আছে। এখন ফাইনান্স কিমান দিব লাগিব? এখন ফাইনান্সত আপুনি ল'ব হ'লে ডাউন পেমেন্টটো 2 লাখ দিলে আপোনাৰ ওলাই যাব, 2 লাখ দিলে ওলাই যাব, 2 লাখ দিলে ওলাই যাব, 2 লাখ যদি ডাউন পেমেন্ট দিয়ে, সিবিল ভাল আছে তেতিয়া 180 টো ওলাই যাব। হয়, সিবি ভাল থাকিলে আৰু কমতো ওলাব, কিন্তু 2 লাখ টকা যদি আছে 2 লাখ টকাত এখন গাড়ী লৈ যাব পাৰে, আৰু বাকিখিনি ইয়াত EMI চিষ্টেম হৈ যাব, ফাইনান্সত হৈ যাব। নেক্সট গাড়ী দেখাই দিয়ক। নেক্সট আপোনাৰ আহিব চেন্ট্ৰো। এখন চেন্ট্ৰো আহিব নেক্সট, 2014 লাষ্টৰ গাড়ী হয়, 2014 লাষ্টৰ গাড়ী হয়, টপ মডেলটো জিং হয়। এইখন গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয়। এইখন আপোনাৰ প্ৰাইচ আহিব 180, অনলি 180 আহিব, 1,80,000 টকা আস্কিং, কিন্তু ইয়াতো নেগোচিয়েবল হ'ব না নাই? হৈ যাব, নেগোচিয়েবল হৈ যাব। আৰু আমাৰ চেনেলটো থৈ আহিলে, আপোনাৰ চেনেলৰ পৰা আহিলে কোনোবা চাই দি আহে, তাৰ মই সেইটো কাৰণে কৈছো সদায় যিকোনো গাড়ী মানে লয় সেইটো গাড়ীতে আপোনাৰ থত আহিলে মই টকা ডিসকাউন্ট দিম, কিন্তু আগতে ক'ব লাগিব যে এই চেনেলৰ পৰা আহিছে, মিক্স মোৰ ব্লগ চেনেলটোৰ পৰা আহিছে, আৰু এইটো চেনেলৰ পৰা আহিলে মই আপোনাৰ ডিসকাউন্ট কৰি দিম, গাড়ী ডিসকাউন্ট কৰি দিয়া হ'ব। এখন ফাইনান্স নহ'ব ন? এখন ফাইনান্স হৈ যাব, 80,000 দিলে বাকি টকা লোনত ওলাই যাব। এখন প্ৰাইস হৈছে 180, কিন্তু আপুনি এখনতো ফাইনান্স হৈ যাব, আপুনি 80,000 দিলে এখন ফাইনান্স কৰি লৈ যাব পাৰে। মানে বহুত কম দামত গাড়ী ফাইনান্স নিদিয়ে, কম দামৰ গাড়ী ফাইনান্স নিদিয়ে, কিন্তু মোৰ পৰা হৈ যাব। কোনবা যদি কেছতে ল'ব পাৰিব, মানে অপচন শ্বপিং লগোৱা আছে, মানে 80,000 দিলে এখন গাড়ী দি দিব। 14 গাড়ী আপুনি এখন লৈ যাব পাৰে। গাড়ী ভিতৰৰ কণ্ডিশ্যন একবাৰ দেখাই দিয়া। চেন্ট্ৰো হয়, কিন্তু ধুনীয়া হৈ আছে গাড়ী। ইঞ্জিনটো খুলি দিয়া, ভিতৰৰ কণ্ডিশ্যন একদম ওকে হৈ আছে, কোনো ধৰণৰ প্ৰব্লেম নাই গাড়ীৰ ভিতৰত, না একদম ধুনীয়া গাড়ী, তেল ভৰাব চলাব, সকলো ৰানিং আছে। আপুনি খালি তেল ভৰাব লাগে আৰু চলাব লাগে। এইখনৰ আপুনি ইঞ্জিন খুলি চাই লওক, ইঞ্জিনৰ ভিতৰত কি আছে। ইয়াত গাড়ীৰ কাম আছে নে কিবা? একো কাম নাই, ফ্ৰেছ গাড়ী, খালি এখন ইঞ্জিনটো মই মানে চাফা টাফা কৰা নাই, যেনেকুৱা আছে তেনেকুৱাই, যেনেকুৱা আছে তেনেকুৱা চাফাই আছে, ইমান বেছি লেতেৰা নহয়, ধুনীয়া হৈ আছে, ভালে হৈ আছে। 2014 গাড়ী ইমান ভালকে ৰখা হৈছে, আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী, কোনো প্ৰব্লেম নাই। আপুনি এখন গাড়ী 80,000 দি পেলাই ফাইনান্স কৰি লৈ যাব পাৰে, 180 দি পেলাই কেছত ওলাই লৈ যাব পাৰে, বহুতে ভাল গাড়ী। এইটো মাহত আহিলে 10,000 টকা ডিসকাউন্ট পাব, এক্সট্ৰা 10,000 টকা ডিসকাউন্ট এইটো মাহত। কিন্তু ভিডিঅ' চোৱাৰ লগে লগে আপুনি লগে লগে কন্টেক্ট কৰক, কন্টেক্ট নাম্বাৰ দিয়া আছে, কন্টেক্ট নাম্বাৰত কল কৰি আপুনি এতিয়া গাড়ী বুক কৰিব পাৰে। এখন দেখা, এখন হল i10 স্পোর্টস মডেল হয়, 2016 মডেল, 2016 মডেল i10 স্পোর্টস টপ মডেল হয়। এখন গাড়ী ফার্স্ট ওনার হয়, গাড়ী A1 কন্ডিশন হৈ আছে, আপোনাৰ 260 দাম লোৱা হৈছে, 260 আস্কিং ৰখা হৈছে, কিন্তু ইয়াত নেগোচিয়েবল হ'ব, হৈ যাব, ফাইনান্সত হ'ব, হৈ যাব, ভিতৰৰ কেছতো হৈ যাব, গাড়ীৰ কেছতো হৈ যাব, এক্সচেঞ্জো হৈ যাব। গাড়ী একদম ভিতৰৰ কণ্ডিশ্যন চাব পাৰিছে, সকলোবোৰ ৰানিং আছে, সব ৰানিং, এসি পাৱাৰ সিলিং পাৱাৰ হিটাৰ সব ৰানিং। বহুতে সোধে যে গাড়ীৰ এসি হিটাৰ ৰানিং আছে নে নাই, সুধি দিয়া। তো সকলোবোৰ ৰানিং আছে, টায়াৰৰ কণ্ডিশ্যন চাব পাৰিছে, এখনো চাব পাৰিছে, ভিতৰৰ ইঞ্জিনৰ কণ্ডিশ্যন দেখাই দিয়া হৈছে, একদম ধুনীয়া মেইনটেইন কৰি ৰখা হৈছে ইঞ্জিন। আৰু এইখনৰ ভিতৰত কিবা কাম আছে নেকি? কাম না, খালি তেল ভৰাব আৰু চলাব, গাড়ীখন ইমান ফ্ৰেছ হয়। মানে যদি কোনোবা গ্যাৰান্টি ৱাৰেণ্টি বিচাৰে, মই গোটেই গাড়ী দিব পাৰিম, গোটেই গাড়ীৰ ৱাৰেণ্টি আৰু গ্যাৰান্টি দুইটা দিব পাৰিম। মানে গোটেই গাড়ীৰ যিমান গাড়ী আছে গ্যাৰান্টি আৰু ৱাৰেণ্টি দিব পাৰিম, কিন্তু কনফিডেন্স আছে, কিন্তু ভাল গাড়ী দিয়া হৈছে, কোনো ধৰণৰ প্ৰব্লেম নোলায়। গাড়ী লৈ যোৱাৰ পিছত ইমানখিনি ভৰসা আছে, ইমানখিনি 100% ভৰসা মই দি দিছো, 100% ভৰসা দিয়া হৈছে। গাড়ী ইয়াৰ পৰা ল'লে আপুনি লছ নাখায়, গাড়ী মেইনটেইন কৰি ধুনীয়াকৈ ৰখা হৈছে, আৰু টায়াৰ ক'ব পাৰে, কালাৰ ক'ব পাৰে, ইঞ্জিনৰ কণ্ডিশ্যন ক'ব পাৰে। মই ইঞ্জিন বিলাক দেখাইছো, পাৰ্টি দেখিলে যাতে গম পায় গাড়ীখন কেনেকুৱা হৈ আছে, খুবেই ধুনীয়াকে মেইনটেইন কৰি ৰখা হৈছে গাড়ী। আৰু আমাৰ তাতে এক্সিডেন্টেল গাড়ী নাপাব, সব সিল হ'ব, সব সিল আছে, কোম্পানী সিল, এক্সিডেন্টেল গাড়ী নহয়, নাই ফ্ৰেছ গাড়ী হয়। গতিকে আপুনি গাড়ী ল'লে ভালকে চাই লওক। গতিকে ইয়ালৈ আহিলে, জে মটৰছলৈ আহিলে আপুনি ভাল গাড়ী পাব, ফ্ৰেছ গাড়ী পাব। এখন গাড়ী দেখাই দিয়কচোন। এখন গাড়ী, এখন আপোনাৰ 2022 গাড়ী হয়, 22ৰ মডেল হয়, এইখন 2022ৰ মডেল, 22ৰ মডেল হয়, L2 800 LXI মডেল ন? এইখন ৰানিং হৈছে 25,
25,000 ৰানিং আছে 25,000 ৰানিং হৈছে আৰু Alto 800 LX অপচনেল মডেল হয় গাড়ীখন ফাৰ্ষ্ট ওনাৰ হয় টপ মডেল হয় হিটাৰ মেজিক সিস্টেম পাৱাৰ স্টিৰিং পাৱাৰ উইন্ডো সব ৰানিং হৈ আছে খালি তেল ভৰাব আৰু চলাব কোনোবা যদি গাড়ী ল'ব আহে এইটো মাহতে মই ভাড়া কৈ আছো এইটো মাহতে 10,000 ডিসকাউন্ট দিয়া হ'ব দাম যোনটো দিব তাৰ পৰা মই 10,000 টকা মই নিজে আপুনি হিয়তৰ ৰিটাৰ্ণ মই ঘূৰাই দি দিম নিজে মানে গিফট হিচাপত মানে ইয়াত আপুনি গাড়ী ললে যিমান টকা হ'ব তাতকৈ আপুনি 10,000 টকা ৰিটাৰ্ণ পাই যাব ঘূৰাই মই ৰিটাৰ্ণ গিফট হিচাপত দি দিম আৰু মানে কমাই ৰাখা হ'ব আৰু বহুত এক ভাল কন্ডিশন ভিতৰৰ কন্ডিশন চাব পাৰিছে খুলি ধুনীয়া কন্ডিশন একদম সব ওকে আছে কোনোবা দরজা বা ইঞ্জিন সব সিল হৈ আছে কাটা ছাটা নাই একদম ফ্ৰেছ গাড়ী হয় এক্সিডেন্ট গাড়ী উঠোৱা নহয় যদি আপোনাৰ যদি ভাল গাড়ী ল'ম বুলি ভাবিছে যদি বিচাৰিছে না মই এক্সপাৰ্ট লৈ আহিম ভালকে চাই মেলি গাড়ী ল'ম তাৰ আপুনি লৈ আহিব পাৰে ইমানখিনি ভৰসা আছে গাড়ী লৈ যোৱাৰ পিছত কোনো ধৰণৰ প্ৰব্লেম নোলায় নাই যদি প্ৰব্লেম ওলায় সেটো দায়িত্ব মোৰ যদি প্ৰব্লেম ওলায় দায়িত্ব লোৱা ৰেডি আছে তো গাড়ী ধুনীয়া ফাইনান্সত হৈ যাব ফাইনান্সত হ'ব কেছতো হ'ব এক্সচেঞ্জত হ'ব কিমান দিব আকবাৰ কৈ দিবচোন ফাইনান্সত হলে এখন 150 দিলে বা 130 দিলে ওলাই যাব 1,30,000 টকা দিলেও এখন ফাইনান্সত গাড়ীখন লৈ যাব পাৰিব বহুত ভাল গাড়ী এখন দেখুৱা হৈছে এখন কুইট হয় এখন কুইট হয় RXT মডেল হয় এটোত এলো হুইল আছে মেজিক সিস্টেম আছে হিটার আছে এসি আছে পাওয়ার স্টিরিং আছে সব ফেসিলিটি দিয়া আছে অরিজিনাল প্রিন্টার গাড়ী হয় আপোনাৰ ইঞ্জিনও ফ্ৰেছ আছে গাড়ী ৰানিং কম হৈছে 40 ডাউন আছে ৰানিং টু 1000 এখন গাড়ী যদি কোনোবা লৈ আপোনাৰ আইসক্রিম প্রাইস লগাইছে আপোনাৰ 260 আস্কিং আছে ভিতৰৰ কন্ডিশন ইঞ্জিনৰ ভিতৰৰ কন্ডিশন চাব পাৰি ভিতৰৰ কন্ডিশন সব কুট তেনেকৈ পোৱা নাযায় কিন্তু এটো কুট আপোনাৰ বহুত মানে ভাল কুট উঠাইছো ঘৰৰ পৰা উঠাইছো পাৰ্সোনাল হিচাপত গাড়ীখন বহুত ধুনীয়া মানে বহুত ধুনীয়াকে মেইনটেইন কৰি ৰখা হৈছে গাড়ী আৰু যিমান গাড়ী দেখুৱা হৈছে মেইনটেইন কৰি ৰখা গাড়ী হয় সব মেইনটেইন কৰি ৰখা হৈছে মেইনটেইন কৰি ৰখা গাড়ী হয় ভিতৰৰ কন্ডিশন দেখাই দিয়া একবাৰ এসি হিটাৰ সকলো ৰানিং আছে সব ৰানিং হৈছে খালি তেল বৰাবৰ চলাব লাগে আৰু ধৰ কোনো ধৰণৰ প্ৰব্লেম হলে দাদা আছে দাদা মই নিজে কৈ দিছো একো প্ৰব্লেম নহলে পেট্ৰল পাছৰ গাড়ী হয় যদি প্ৰব্লেম ওলাই আপুনি চিন্তা কৰিব লগিয়া নাই ইয়াত গ্যাৰান্টি লোৱা হৈছে গাড়ী কোনো ধৰণৰ প্ৰব্লেম নোলাই গাড়ী লৈ যোৱাৰ পিছত কোনো আপুনি কমপ্লেইন নাপায় আপুনি গাড়ী লৈ আহিব নালাগে আকবাৰ ন আহিব নালাগে কাৰণ গাড়ীখন মই হেতু কাৰণে ওয়াৰেন্টিৰ গ্যাৰান্টি দিছো কাৰণ গাড়ী জুনে চলাব মোবিল কুলেন আৰু মোবিলটো চাই ললে হ'ল তেতিয়া গাড়ী কেতিয়াও বেয়া নহয় ভালকে মেইনটেইন কৰি ৰাখিব লাগিব তো আপুনি আহিব পাৰে এখন গাড়ী ফাইনান্সত লৈ যাব পাৰে কিমান দিব লাগিব কৈছিলে ফাইনান্সত লৈ যাব 150 বা 130 ডাউন পেমেন্ট দিলে ওলাই যাব 1,00,000 টকা দিলে ওলাই যাব ন ডাউন পেমেন্ট যদি আপুনি 1,50,000 টকা আছে লৈ যাব পাৰে হয় এখন টাইভাৰ হয় এখন টাইভাৰ হয় RXZ মডেল হয় এলো হুইল আছে কোম্পানি ফিটেড অরিজিনাল প্রিন্টর গাড়ি 40 ডাউন রানিং আছে মানে 38 বা 35 রানিং আছে 1000 হয় গাড়ীখন ফার্স্ট ওনার হয় গাড়ীখন বৰ ধুনীয়া হয় কিন্তু একো কাম নাই আপোনাৰ 1 টকা কাম নাই গাড়ীখন আপোনাৰ আইসক্রিম প্রাইস ৰাখিছো 670 হয় নেগেটিবল হৈ যাব আহিলে ফাইনান্স হৈ যাব 2 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ীখন 2 লাখ টকা দিলে এখন গাড়ী ওলাই যাব কোনোবা যদি এক্সচেঞ্জ কৰিব বিচাৰে মই এক্সচেঞ্জ কৰিব পাৰিম এক্সচেঞ্জ হৈ যাব কেশতো ল'ব পাৰে কেশতো দিব পাৰিম আপুনি কেশত আপুনি ফাইনান্সত যিকোনো হিচাপত আপুনি গাড়ী লৈ যাব পাৰে আৰু গাড়ী একদম অৰিজিনাল পেইণ্টত আছে গাড়ী ফ্ৰেছ হৈ আছে একদম ধুনীয়া গাড়ী একদম 7 সিটাৰ হয় না 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী আকৌ পেট্ৰল পাৰ্সনৰ হয় যদি আপোনাৰ ফ্যামিলি ডাঙৰ হয় আপোনাৰ ডাঙৰ গাড়ী লাগে এখন খুবেই ধুনীয়া অপচন ফ্যামিলি ডাঙৰ হলে এখন গাড়ী লৈ যাব পাৰে 7 সিটাৰ গাড়ী হয় ভাল গাড়ী কিন্তু মানুহ দৰ্জন লৈ ল'ব আৰু 7 সিটাৰ নাম হয় ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত ল'লে 2 লাখ টকা ডাউন পেমেন্ট দিলে বাকি টকা দিলে আপুনি টাইভাৰ আপোনাৰ নিজৰ হ'ব ন ভাল গাড়ী হৈ আছে টায়াৰ কন্ডিশন গাড়ী পেইন্টৰ কন্ডিশন একদম অৰিজিনাল পেইন্ট জিকি আছে গাড়ী আপুনি ডিলাৰলৈ আহিলে গাড়ী চালে আপোনাৰ পছন্দ হ'বই গাড়ী একদম অৰিজিনাল গাড়ী আগত এটা সুইফট আছে এখন এটা গাড়ীটো জাস্ট আহিছে এটা অলপ লেত্ৰা হৈ আছে এটা আপোনাৰ 2021 মডেল 21 মডেল হয় DXI গাড়ী হয় এটা 29 রানিং আছে 29 অনলি 29 রানিং আপোনাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ হয় পেট্ৰল পাৰ্সনৰ হয় DXI মডেল হয় এখন গাড়ী আপোনাৰ স্ক্ৰিন প্ৰাইস ৰাখিছো 620 মানে 6,20,000 টকা হয় 620 আস্কিং আছে আৰু আপোনাৰ ফাইনান্স কৰিবলগীয়া হলে কিমান দিব লাগিব ফাইনান্স কৰিব হলে 2 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 2 লাখ টকা 2 লাখ টকা দিলে
বাকী টকা লোনত ল'ব পাৰিব কোনোবা যদি এক্সচেঞ্জত ল'ব বিচাৰে এক্সচেঞ্জত হ'ব কোনোবা যদি আপোনাৰ কেছত ল'ব পাৰে কেছতো ল'ব পাৰিব মানে সব ফেচিলিটি আমাৰ তাত আছে আৰু 2021 মডেল গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন খালি আমি অলপ চাফা চিকুণ কৰা নাই তথাপি ভিতৰত চাই লওক কণ্ডিশ্যন বিলাক জাষ্ট আহিছে গাড়ী গাড়ী জাষ্ট আহিছে গাড়ীখন ইয়াত ভালকে চাফা কৰা হোৱা নাই বৰ্তমানলৈকে ভিতৰৰ কণ্ডিশ্যন দেখাই দিওঁ ভিতৰৰ কণ্ডিশ্যন বিলাক চাই লওক ধুনীয়া হৈ আছে গাড়ীখন এতিয়া আমি ৰেডি কৰা নাই চাফা চিকুণ কৰা নাই এসি হিটাৰ ৰানিং আছে সব এসি মিউজিক সিস্টেম হিটাৰ আপোনাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো সব ৰানিং হৈ আছে খালি তেল ভৰাব চলাব আৰু এভৰিথিং ৰানিং এতিয়া মাত্ৰ চলি আহিছে আমি বহি থাকাতে গাড়ী আহিছে গাড়ী একদম ধুনীয়া গাড়ী অলপ চাফা কৰিলে ধুই দিলে গাড়ী একদম জিলিকি থাকিব যিনি অৰিজিনেল প্ৰিণ্টৰ গাড়ী অৰিজিনেল প্ৰিণ্টৰ গাড়ী হয় একদম বৰ্তমান আনা হৈছে গাড়ী আৰু ভালকে ধুলে চাফা কৰিলে আৰু ধুনীয়া হৈ যাব আৰু ফাইনান্স 2 লাখ টকা গৈছিলে ন 2 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ফাইনান্সত ওলাই যাব 2 লাখ টকা দিলে আপুনি গাড়ী ইয়াৰ পৰা ফাইনান্স কৰি ওলাই লৈ যাব পাৰে হয় আৰু এইখনত অলপ 10000 পাই যাব ডিসকাউন্ট অনলি মোৰ এইটো মাহত যিকোনো গাড়ী লয় মই 10000 ডিসকাউন্ট আগতে দিম যিকোনো গাড়ী যিকোনো গাড়ী লয় যিকোনো গাড়ী আপুনি 10000 টকা আগতীয়াকৈ ডিসকাউন্ট দি দিব মানে গাড়ী পছন্দ মানে গাড়ীখন বন্দবস্ত হৈছে গাড়ীখন 5 লাখ টকা বন্দবস্ত হৈছে দাম বন্দবস্ত মোক টকা 5 লাখ দিলে মই 10000 টকা সিহঁতক মানে ৰিটাৰ্ণ দিম আপোনাৰ ফালৰ পৰা গিফট মোৰ ফালৰ পৰা গিফট আপোনাৰ ফালৰ পৰা 10000 টকা গিফট দিব আৰু ফালৰ পৰা 10000 টকা গিফট দিয়া হ'ব আৰু ধৰক মোৰ গাড়ীৰ পাৰ্কিংত আছে 2022 মডেলৰ বেলুনো আছে জেটা হোৱাইট কালাৰ আৰু গাড়ী আছে দুই চাৰিটা যদি যোগাযোগ কৰে কি গাড়ী লাগে মই দিব পাৰিম ইয়াত যিমান দেখুৱা হৈছে আছে এইবিলাক সব 50% গাড়ী ইয়াত দেখুৱা হৈছে তাতকে আৰু গাড়ী বেলেগো আছে আৰু বেলেগতো আছে কি গাড়ী লাগে মোক জনালে কি গাড়ী লাগে আপুনি কন্টাক্ট কৰক ফোন নম্বৰ দিয়া আছে স্ক্ৰিনত দাদাক ফোন কৰক যদি গাড়ী চাব বিচাৰিছে হোৱাটছআপত কন্টাক্ট কৰক গাড়ী যিকোনো গাড়ী লাগে যদি সোধে যে গাড়ী এখন গাড়ী পোৱা যাব নেকি যদি পোৱা যায় আপুনি মই লগে দিব পাৰিম বা নোৱাৰিম সেইটো মই কৈ দিম লৈ দিব গতিকে আপুনি কন্টাক্ট নম্বৰ দিয়া আছে গাড়ী পছন্দ হোৱাৰ লগে লগে গাড়ী বুক কৰিব পাৰে বা এড্ৰেছ জানিবলৈ হলে আপুনি কন্টাক্ট কৰিব পাৰে এড্ৰেছটো মই আকৌ নেক্সট কৈ দি আছো হবৰগাঁও ডিং ৰোড মেট্ৰো হস্পিটাল ওচৰত মেট্ৰো হস্পিটাল নিয়াৰ ওচৰত হয় আপোনাৰ ইয়াত আহিলে জেএম মটৰ ডিলাৰ পাব তাতে যোগাযোগ মোৰ কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰিলে আপুনি পাই যাব হয় ফোন নম্বৰত যোগাযোগ কৰক আৰু বৰ্তমান এটা অফাৰ চলি আছে 10000 যদি পাবলগীয়া আছে গিফট পাবলগীয়া আছে গাড়ী যদি ল'ম বুলি ভাবিছে আপুনি গাড়ী পছন্দ হোৱাৰ লগে লগে যোগাযোগ কৰক আৰু গাড়ী এখন বুক কৰক আৰু গাড়ী যদি ল'ম বুলি ভাবিছে ভাল গাড়ী ল'ম বুলি ভাবিছে আমাৰ কাম হ'ল ভাল গাড়ী দেখাই যোৱা আৰু জেএম মটৰ্ছত ভাল গাড়ী দেখুৱাই দিয়া হৈছে ইঞ্জিন কৰি দেখুৱাই দিয়া হৈছে ভাল গাড়ী দেখুৱাই দিয়া হৈছে জেএম মটৰ্ছৰ পৰা যদি আপুনি এইটো মাহত গাড়ী এখন পাৰচেজ কৰে আপুনি 10000 টকা ইয়াত ডিসকাউন্ট পাব আৰু দাদাই কৈ দিয়া মতে ইয়াত গ্যাৰান্টি ওয়াৰেন্টি আপোনাক ইয়াত দাদাই দি দিব গাড়ী লৈ যোৱাৰ পিছত কোনো ধৰণৰ প্ৰবলেম আপুনি ফেচ নকৰে গাড়ী একদম ফ্ৰেছ গাড়ী পাব আৰু যদি প্ৰবলেম ফেচ কৰে আপুনি দাদাৰ ওচৰত আহক দাদা মই গাড়ী লৈ যদি আহে আপুনি দায়ী হ'ব মই সেইটো সলভ কৰিম চাই দিয়া হ'ব তো গাড়ী ইমানখিনি ভৰসা দিয়া হৈছে গাড়ী ল'লে আপুনি লছ নাখায় আৰু এই মাহৰ ভিতৰত ল'ব লাগিব তেতিয়া আপুনি এই অফাৰ পাব 10000 টকা নেক্সট মাহত আকৌ নাপাব নেক্সট মাহত নাপাব গতিকে দেৰি নকৰিব গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি বুক কৰক গতিকে আৰু যদি ভিডিঅ' লাগে জেএম মটৰ্ছত কমেণ্ট কৰি জনাব আৰু আজিলৈ আৰু বেছি দেৰি নকৰোঁ নমস্কাৰ